ওজন বঢ়াব বিচাৰিছে তেতিয়াহ'লে 24 ঘণ্টাৰ ভিতৰত 24 ঘণ্টাই খাদ্য খাবলৈ আৰম্ভ কৰক। আপোনালোকে মনে মনে ভাবি আছে এইবোৰ কি কৈছোঁ মই ধেমালি কৰিছোঁ বন্ধুসকল। এনেকুৱা কথা আপোনালোকে তেওঁলোকৰ মুখৰ পৰাই শুনিব যিসকল লোকক আপুনি সুধিব শকত কেনেকৈ হ'ব পাৰি। যদি আপোনালোকে সঠিক আৰু হেল্ডিভাৱে আপোনাৰ শৰীৰৰ ওজন বঢ়াব বিচাৰে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো স্পেচিয়েলি আপোনাৰ বাবে। আপোনালোকে চাই আছে এছামিজ হেল্থ টিপছ আৰু পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, নেচাৰেলি ৱেইট গেইনৰ বাবে আপোনালোকে দিনৰ আৰম্ভ কৰিব লাগিব এগিলাচ কুহুমীয়া গৰম পানীৰে। ৰাতিপুৱা যেতিয়া আপুনি কুহুমীয়া গৰম পানী খাবলৈ ধৰিব তাৰ ফলত আমাৰ শৰীৰত থকা বেয়া টক্সিক বাহিৰত ওলাই যাব আৰু ইয়াৰ লগতে ব্লাড চাৰ্কুলেশ্যন ভাল হ'ব। পানী খোৱাৰ আধা ঘণ্টা পিছত 7টামান পিস্তা বাদাম আৰু কিছু আখৰোট খাব লাগিব। লাইট ব্যায়াম কৰিব লাগিব। লাইট ব্যায়াম কৰাৰ পিছত প্ৰপাৰ হেল্ডি খাদ্য খাব লাগিব, যেনে বানানা শ্বেক। কিন্তু মনোযোগ দিব, শ্বেকত চেনি ব্যৱহাৰ কৰিব নোৱাৰিব। এই পৰিৱৰ্তে মধু ব্যৱহাৰ কৰিব পাৰে। শ্বেক খোৱাৰ 1 ঘণ্টামান পিছত ব্ৰেকফাষ্ট কৰিব পাৰে। ব্ৰেকফাষ্টত 2টা ৰুটি বা যদি আপুনি নন ভেজিটেৰিয়ান তেতিয়াহ'লে সিজোৱা কণী 2টা আৰু লগত 50 গ্ৰাম অ'টছ খাব পাৰে। অ'টছ নাথাকিলে কণীৰ লগত সিজোৱা বুট খাব পাৰে। ব্ৰেকফাষ্টৰ 2 ঘণ্টা পিছত আপুনি ফল খাব পাৰে, যিকোনো ছিজন ফল খাব পাৰে। ইয়াৰ পিছত আহিব লাঞ্চ। লাঞ্চত আপুনি 250 গ্ৰাম চিকেনৰ লগত ভাত আৰু চব্জি 1 বাটি লগতে স্লাড খাব পাৰে। আৰু সন্ধিয়া আপোনালোকে সিজোৱা আলু এটাৰ লগত 100 গ্ৰাম দৈ মিক্স কৰি তাৰ ওপৰত অলপ ক'লা নিমখ ছটিয়াই খাব পাৰে। এতিয়া কথা পাতিম ৰাতিৰ খাদ্য অৰ্থাৎ ডিনাৰ। ডিনাৰত স্লাড খাবই লাগিব। ডিনাৰত আপোনালোকে খাব লাগিব 50 গ্ৰাম অ'টছ। যদি আপুনি অ'টছ খাই ভাল নাপায় তেতিয়াহ'লে 2ৰ পৰা 3টা ৰুটিও খাব পাৰে। তাৰ লগত আপোনাক খাব লাগিব সৰু বাটিত চব্জি আৰু পনীৰ, আৰু আপোনাৰ সামৰ্থ্য থাকিলে 150ৰ পৰা 200 গ্ৰাম চিকেনো খাব পাৰে। এতিয়া কথা পাতিম পাঁচ ডিনাৰ শুব যোৱাৰ 1 ঘণ্টা আগত কৰিব লাগে। ডিনাৰত 1 গিলাচ গৰম গাখীৰ খাব পাৰে। গাখীৰটো আৰু হেল্ডি বনোৱাৰ বাবে 1 চামুচ হালধি আৰু 4ৰ পৰা 10টামান পিস্তা বাদাম পেষ্ট কৰি মিহলাই খাব পাৰে। ইয়াৰ লগতে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব, যেনে বাহিৰা খাদ্য এভইড কৰিব লাগিব। বেছি তেলত ভজা আৰু মছলাজাতীয় খাদ্য নাখাব। চেনিৰ পৰা দূৰতে থাকিব। সদায় ৱৰ্কআউট কৰিব, এক্সাৰচাইজ কৰিব। সদায় 6ৰ পৰা 7 ঘণ্টা শুবলৈ চেষ্টা কৰিব। বন্ধুসকল, যদি ভিডিঅ'টো আপোনাৰ অলপো কামত আহে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব আগন্তুক নতুন ভিডিঅ'ৰ বাবে। ধন্যবাদ।